So hello guys, welcome back to my channel. তো guys, আপোনাৰো যদি এক্সচেঞ্জ কাৰ্ডটো হেৰাই গৈছে বা PDF ফাইলটো নাই আপোনাৰ মোবাইলত, তো এতিয়া এক্সচেঞ্জ কাৰ্ডটো আপুনি কেনেকৈ বাহিৰ কৰিব এইটো ভিডিঅ'ত মই ডিটেইলকৈ দেখুৱাম। তো আপুনি ভিডিঅ'টো শেষলৈকে চাব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াৰ বাবে আপোনাক ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন। তো এইটো সাৰ্চ কৰাৰ পিছত আপুনি প্ৰথমে যিটো ইয়াত ৱেবছাইট চাই আছে সেৱা সেতু বুলি এইটো সাইটত আপুনি ক্লিক কৰিব। সাইটটো ওপেন হোৱাৰ পিছত ইয়া চাওক ওপৰত যি লিখা আছে লগইন এণ্ড ৰেজিষ্টাৰ, আপুনি এইটোত ক্লিক কৰিব। তো এইটোত ক্লিক কৰাৰ পিছত যি ইয়া চাই আছে সিটিজেন, আপুনি এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত ইয়াত যদি আপোনাৰ লগইন আইডিটো মনত আছে আপুনি ইয়াত লগইন কৰিব, আৰু যদি নাই তেন্তে ইয়াত যে আপুনি চাই আছে ফৰগেট পাছৱৰ্ড, তো আপুনি ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব। তো ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ পিছত ইয়াত চাওক এনেকুৱা এটা পেজ আহিছে। তো ফৰগেট পাছৱৰ্ডত সিলেক্ট লগইন আইডি, ইয়াত মোবাইল নম্বৰত যিটো অপশ্যন আপুনি সেইটোত ক্লিক কৰিব। তো মোবাইল নম্বৰ অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনাৰ যিটো মোবাইল নম্বৰ হয় আপুনি মোবাইল নম্বৰটো ইয়াত টাইপ কৰিব। তো মোবাইল নম্বৰ দিয়াৰ পিছত তাৰপিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থৰ ডেটটো দিব, তাৰপিছত মান্থটো দিব, তাৰপিছত যিটো বাৰ্থ ইয়াৰ এইটো দিয়াৰ পিছত আমি কেপচাটো ইয়াত ফিল কৰিম। তো কেপচাটো ইয়াত দিয়াৰ পিছত আমি সাবমিটত ক্লিক কৰিম। সাবমিটত ক্লিক কৰিলে আপোনাৰ মোবাইল নম্বৰটোত এটা OTP আহিব। তো OTPটো আপুনি ইয়াত দি ভেৰিফাইড ক্লিক কৰিব। তো ইয়াত চাওক ভেৰিফাইড ক্লিক কৰাৰ পিছত ৰিছেট ইয়ৰ পাছৱৰ্ড বুলি শ্ব' হৈছে। ইয়াত আপুনি নতুন এটা পাছৱৰ্ড বনাই ল'ব। তো পাছৱৰ্ড ইয়াত ক্লিক কৰাৰ পিছত কনফাৰ্ম পাছৱৰ্ডো আপুনি সেইটো লিখিব। তো পাছৱৰ্ডটো দিয়াৰ পিছত ইয়াত আপুনি কেপচাটো দি দিব, তাৰপিছত সাবমিটত ক্লিক কৰিব। তো চাওক এতিয়া সাবমিটত ক্লিক কৰাৰ পিছত আমি একাউণ্টটো পাই গ'লোঁ। তো এতিয়া আকৌ আমাক বেক হ'ব লাগিব, বেক হৈ একাউণ্টটো ইয়াত লগইন কৰিব লাগিব। তো ইয়াৰ কাৰণে আমি বেক হ'লোঁ। তো বেক হোৱাৰ পিছত আকৌ আমি ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত যি আপুনি চাই আছে এপ্লাই উইথ আধাৰ, তো এপ্লাই উইথ আধাৰত আমি ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত এতিয়া আমাক ইয়াত আইডিটো লগইন কৰিব লাগিব। ইয়াত যে আপুনি চাই আছে মোবাইল নম্বৰ, তো মোবাইল নম্বৰ আৰু পাছৱৰ্ডে দি আপুনি এতিয়া মোবাইল নম্বৰ আৰু পাছৱৰ্ড দিয়াৰ পিছত ইয়াত যি লিখা আছে আই কনচেণ্ট, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আমি সাইন ইনত ক্লিক কৰিম। তো ইয়াৰ পিছত সাইন ইনত ক্লিক কৰিলে চাওক যিটো একাউণ্ট এইটো আহি গ'ল, ইয়াত আপুনি এলাউ কৰি দিব। তাৰপিছত চাওক ইয়াত একাউণ্টটো আহি গ'ল। তো এইটো মেইন প্ৰচেছ, আপুনি ইয়াত ভিডিঅ'টো ভালদৰে চাব। তো একাউণ্টটো লগইন হোৱাৰ পিছত ইয়াত চাওক যি লিখা আছে ভিউ ইয়ৰ এপ্লিকেশ্যন ইন দ্য অল্ড ভাৰ্চন, আপুনি ইয়াত ক্লিক কৰিব। তো এইটোত ক্লিক কৰাৰ পিছত এতিয়া চাওক আমাৰ যিবোৰ এপ্লিকেশ্যন আছিল ইয়াত আহি গ'ল। তো ইয়াত চাওক যিটো লিখা আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি, এতিয়া স্ক্ৰল কৰাৰ পিছত আপুনি ইয়াত চাওক লিখা আছে RTPS ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চিকাৰ। তো ইয়াৰ পিছত ইয়াত যি লিখা আছে ডাউনলোড চাৰ্টিফিকেট, এইটোত ক্লিক কৰিলে আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো আহি যাব। তো চাওক এতিয়া ডাউনলোড চাৰ্টিফিকেটত ক্লিক কৰাৰ পিছত মোৰ এক্সচেঞ্জ কাৰ্ডটো আহি গ'ল। তো গাইজ আপুনিও এনেকৈ আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো বাহিৰ কৰিব পাৰিব। আৰু যদি আপুনি নিজে নোৱাৰে বা যিকোনো অনলাইন এপ্লিকেশ্যন অনলাইন কৰিব বিচাৰে তেন্তে ইয়াত মোৰ হোৱাটছআপ নম্বৰটো দিয়া আছে, আপুনি কণ্টেক্ট কৰি মোৰ পৰা অনলাইনটো কৰি ল'ব পাৰিব। আৰু গাইজ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। থেংকছ ফৰ ৱাচিং।